নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল মৃদুকে টাইম চলে আজি এটা নতুন বিষয় আপোনালোকৰ মাজলৈ আছোঁ বিষয়টো হৈছে প্ৰেম কৰি লতি খতি হয় প্ৰেম কৰি লতি খতি আপুনি হৈছে নেকি প্ৰেম কৰি লতি খতি যদি আপুনি হৈছে তেনেহ'লে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আপোনাৰ লগত সংঘটিত হোৱা ঘটনাটি আমি আপোনাৰ ঘটনাটো বাস্তৱ ৰূপত অভিনয় কৰি সম্পূৰ্ণৰূপে দেখাবলৈ চেষ্টা কৰিম চ' আজি উভতি আহিছোঁ আজিৰ বিষয় প্ৰেম কৰি লতি খতি হয় আপুনি যদি সঁচাই প্ৰেম কৰিছিলে বা আপোনাৰ লগতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে তেনেহ'লে আপুনি বুজিব পাৰে আপোনাৰ কি কি হৈছিলে বা আপোনাৰ মনত তেতিয়া কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে চ' আজি সেইখিনি অলপমান সৰু এটা ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ সকলোৱে নতুনকৈ অভিনয় কৰিছে আগৰ ভিডিঅ' এটাত কৰিছে আৰু দুজন নতুনকৈ মেম্বাৰ এড হৈছে এজন হৈছে কনকন দাস আৰু এজন হৈছে গোবিন্দ মেধি চ' তেওঁলোকে কিবা ভুল পাতি হ'লে ক্ষমা কৰিব গোটেইকেইজনকে ক্ষমা কৰিব লগতে মোকো ক্ষমা কৰিব প্ৰেমৰ নামত কি হৈছে আপোনালোকে জানেই বা প্ৰেমৰ নামত এতিয়া আপুনি যিখিনি মৰম আপুনি যিখিনি চেনেহ যিখিনি আদৰ আপুনি যিজন ভালপোৱাক আপুনি দিয়ে আচলতে সেইজন কেতিয়াবা মিছাও হয় আৰু আপোনাক সেইখিনি ঘূৰাই দিয়াত আপোনাক যিখিনি বিনিময়ত দিয়ে সেইখিনি আপোনাক সম্পূৰ্ণৰূপে আদায় নিদিব পাৰে কিন্তু আপোনাৰ পৰা সম্পূৰ্ণভাৱে গ্ৰহণ কৰিব পাৰে যাৰ ফলত কি হৈছে আপুনি যেতিয়া পিছত গম পায় যে এইটো মিছা আছিলে তেতিয়া আপুনি দুখিত হ'ব লগা হয় আৰু অকল্পনীয় কিছুমান ঘটনা যিখিনি আচলতে কল্পনা কৰিব পৰা নাযায় সেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় চ' প্ৰেমৰ নামত এনেকুৱা হোৱাটো অনুচিত বুলি মই ভাবোঁ চ' আপোনাক ভিডিঅ'টোত এইখিনি দেখাবলৈ চেষ্টা কৰা আছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো আজিলৈ লৈছোঁ বিদায় ধন্যবাদ জয় আই অসম হেল্ল' তুমি ক'ত আছা মই জাষ্ট পালোহি পাৰ্ক আহি যোৱা তুমি সোনকালে অঁ দিয়া অঁ আহিলা দিয়া একো নাই দিয়া তোমাৰ খবৰ ভালনে বাকী আছোঁ আৰু বাকী ঘৰৰ ফালে মৰমতে ডুবি যাবলৈ মন যায় তোকে ভাল পাওঁ বুলি চিধা চিধি কৈ দিবলৈ কাৰ ফোন আহিছে দিয়াচোন কাটি নিলা যে ঘৰ ইমান ইমাৰ্জেঞ্চি গম নাপাওঁ কিয় বা তেতিয়া ঠিক আছে পিছত লগ পাম আকৌ কিয় মানে গম নাপাওঁ ন কিয় বা ফোন কৰিছে থাকিব পাৰে কিবা ইমাৰ্জেঞ্চি পিছত লগ পাম দিয়া অঁ যাওঁ দিয়া দিয়া বাই আহি পেলো মই সোনকালে অহা নহ'লে কিন্তু মই গুচি যাম কি খবৰ তোমাৰ আছো ভালে আছো পিছে আজি পাৰ্টি কৰিব যাবা নেকি বাৰত যাব পাৰি কিন্তু দামী বস্তু যাবা মোৰ লগত কম দামী বস্তু নচলে কাৰ ল'ৰাটো জানাই ন শৰ্মাৰ ল'ৰা কিমান পইচা পাতি আছে জানাই তোমাক কিনি লৈ যাব পাৰা মোৰ ক্ষমতা ভাই এইটো দেখো জ্যোতিষ মানৰ গাৰ্লফ্ৰেণ্ড এই ভিডিঅ' কল কোন মানুহ নে কি জ্যোতিষ মানক হেল্ল' অঁ ভাই ক'ত আছা তুমি এই তোমাৰ গাৰ্লফ্ৰেণ্ডটো দেখুৱাইছে পাৰ্কত বহি আছে হে অঁ তুমি আহিবা নেকি মই আহিছোঁ হা ভাই ক'ত আছে ভাই আছে আজি ইয়াক কিবা এটা ব্যৱস্থা কৰিবই লাগিব ব'লা ব'লা মই লগত কথা পাতিম কোন হয় দাদা হয় মোৰ দাদাৰ লগত এনেকৈ পাৰ্কত লিলিমাই কৰে সঁচাকৈ হয় দাদা হয় মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত তোমাৰ কথা
মোৰ ভাই আছে তাতে 1 মিনিট ৰখ তাৰ পুতেক গম পোৱা নাই ন শৰ্মাৰ পুতেক মই একেলা চলি নহয় তই 2 মিনিট ৰখ ভাই কালাৰ ভাই মোকে এতে মাৰিছে ৱে আৰু তই ব্ৰকো লৈ আন ইহঁতক ঠেকা দি দিম মোক একদম মাৰিছে বে তই আহি যা আমিও চাই ল'ম বে কোন ব্ৰো ওকে 2 মিনিট ৰখিতা গম পাই যাবি কোন হয় Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. I just been living online, my city don't show me no love and that's fine. Fuck local radio stations, I got more plays than all of these rappers combined. I'm going again, I've been going in, I'm fed up with so many things. I gotta just let it all out, I'm talking about the shit they've been talking about. Telling me I should do this, telling me I should do that. Telling me ছোৱালী কাৰণে কাইতা লাগিছে ছোৱালী আজি আছে কালি নাই ই মোৰ ছোৱালীজনীক ভাল পায় কোন ছোৱালী হৰকান্তৰ জেক যে হৰকান্তৰ অ হৰকান্ত জেগ এতিয়া দেখো পলাই গ'ল কি কোৱা অ পলাই গ'ল ও মাই গড আমি চব আজি পৰা ভাই ভাই ছোৱালীৰ লগত কাজিয়া কৰি লাভ নাই হয় হয় আজি পৰা আমি ভাই ভাই চব ভাই ভাই